তো গাইজ স্বাগতম জনাইছোঁ আপোনালোকক এটি নিউ ব্লগ ভিডিঅ'লৈ য'ত নেকি আজি দেখাম মই আপোনালোকক পথাৰত কৃষকে কেনেকৈ খেতি কৰে কেনেকৈ ধান কাটে যিহেতুকে আমাৰো অলপ খেতি কৰা গৈছিলে তো এতিয়া ধান কাটিব লৈছোঁ তো এতিয়া মই চাহ নাস্তা লৈ আনিছোঁ আপোনালোকে দেখা পাব দেখা পাইছে এতিয়া ব্ৰেকফাষ্ট কৰি আছে মৰ্ণিঙত তাৰপিছত দুপৰীয়া ভাত খাব তো অলপ পিছত আকৌ মই ভাত লৈ আহিম পথাৰত অলপ আপোনালোকক খেতিখিনি দেখাই দিছোঁ কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই তো গোটেই ভিডিঅ'টো চাই থাকিব শেষলৈ চাব আৰু চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব তো এই পিছপিনে মোৰ পিছপিনে আপোনালোকে দেখা পাইছে এই গোটেই পথাৰখনত আপোনাৰ খেতি কৰা গৈছে আগৰ পিনেও এজন মানুহে ধান কাটি আছে দেখিবলৈ পাইছে আৰু সম্পূৰ্ণভাৱে মই দেখাবলৈ চেষ্টা কৰিম আকাশখন একদম ধুনীয়া হৈ আছে দেখিবলৈ পাইছে আৰু বতাহ বলি আছে আপোনালোকে চাওক ধানটো লৰি আছে ধুনীয়া বতাহ দি আছে এইখিনি আমাৰ খেতি এইখিনি আমাৰ কৰা গৈছিলে আৰু বাকীবিলাক বেলেগৰ হয় এইটো চাইডে বেলেগৰ হয় তো এইখিনি আমাৰ হয় এইখিনি আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ ধীৰেন্দ্ৰাই চাহ খাই আছে ধীৰেন্দ্ৰা এইপিনে বঢ়িয়া খাই লওক কেনেকুৱা হৈছে পিঠাটো ভাল হৈছে নে বেয়া হৈছে মজা হৈছে বুলি কৈছে এয়া পথাৰত চাহ নাস্তা কৰি আছে অকণমান পিছত আকৌ ধান কাটিব তো ভিডিঅ'টো বেছি লাম্বা নকৰোঁ দেখাই দিছোঁ মই আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব য'ত নেকি চিটিত হওক ক'ৰবাত হওক এনেকুৱা ভিডিঅ' দেখিবলৈ পোৱা নাযায় য'ত নেকি গাঁৱলীয়া জেগাতে আপোনালোকে এনেকুৱা এটা ভিউ দেখিবলৈ পোৱা যায় য'ত নেকি ইউটিউবতে হওক বা ৰিয়েলতে হওক এইটো আপোনাৰ গাঁৱত এনেকুৱা লুক এটা দেখিবলৈ পোৱা যায় খুব ভাল লাগে তো এতিয়া বতাহ বলি আছে ধান কাটি আছে আৰু ধান কাটিব এইবিলাক পকিছে তো ধানটো ইয়াৰ পৰা কৰাব লাগিব তো এইখিনিয়ে আৰু গাইজ তো ভিডিঅ'টো বেছি লাম্বা নকৰোঁ আকৌ লগ পাম কেতিয়াবালে থেংক ইউ